হেল্ল' এণ্ড ৱেলকাম। আজি একচুৱেলি মই ভাবি আছিলোঁ মই যিবিলাক বিজনেছ ভিডিঅ'জবিলাক দি আছিলোঁ ন, তাৰ বিষয়ে কথা পাতিম চিৰিয়েলি। চ' যেনেকৈ মই গুগল এডছৰ কথা পাতিছিলোঁ, এইবাৰ হয়তো ভাবিছিলোঁ ফেচবুক এডছৰ কথা পাতিম বা ইউটিউব এডছৰ কথা পাতিম, যিবিলাক অকণমান ষ্টেবল বিজনেছেছ হয়। সেই লেভেলৰ বিজনেছৰ কাৰণে মই ভিডিঅ'জবিলাক বনাই আছিলোঁ। বাট আজি একচুৱেলি কি হ'ল, মই এনেই ছ'চিয়েল মিডিয়াত এনেই স্ক্ৰল কৰি আছিলোঁ, তাত কেইটামান মই মানে কমেণ্ট দেখিলোঁ কেইটামান পষ্টত। দেখি পেলাই একচুৱেলি মই ভাবিলোঁ যে এই ভিডিঅ'টো আজি যিটো টপিক আছে, এই ভিডিঅ'টোৰ একচুৱেলি প্ৰয়োজন আছে। চ' এইটো ভাবি পেলাই মই একচুৱেলি আজিৰ ভিডিঅ'টো বনাবলৈ লৈছোঁ। চ' একচুৱেলি কি হৈছে, এটা ভিডিঅ' দেখিছিলোঁ য'ত মানে কিবা এটা কথাৰ ওপৰত এটা পষ্ট এটা আহিছিলে, মানে ভিডিঅ' পষ্ট এটা আহিছিলে। বাট তাৰ তলত কিছুমান কমেণ্ট আহিছিলে য'ত লিখা আছিলে, স্পেচিফিকেলি 2-3জনমান মানুহে লিখিছিলে যে মানে যদি পাৰে আপোনালোকে সৰু দোকানবিলাক টাৰ্গেট কৰাতকৈ অনলাইন বিজনেছবোৰ বন্ধ কৰি দেখুৱাওক। মানে কিবা এটা মানে আমাৰ প্ৰশাসন ব্যৱস্থাটোৱে কিবা এটা হয়তো সৰু সৰু বিজনেছ, স্মল টাউন বিজনেছত কিবা এটা মানে হয়তো কিবা ৰুটিন চেকিং বা কিবা কৰিছিলে। বাট একচুৱেলি তাৰ বাবে কি হৈছিলে যে হয়তো কিছুমান দোকানত কিবা কিবি মানে কথা হৈছিলে, চাগে বুজি পাইছে আপোনালোকে। চ' ইয়াৰ বিষয়ে একচুৱেলি কি হৈছিলে, এই যিবিলাক সৰু সৰু আমি ভাবোঁ যে সৰু ছেগমেণ্টছৰ আমাৰ দোকানবিলাক আছে স্পেচিফিকেলি, য'ত বিজনেছ অনাৰজন বা মালিকজনে নিজে ৰাতিপুৱা গৈ দোকানখন খোলে আৰু সন্ধিয়া বন্ধ কৰি আহে। কোনো ধৰণৰ মাৰ্কেটিং এক্টিভিটিজ নকৰে, কেৱল ঘৰখন নিজৰ চলোৱাৰ বাবে বিজনেছ কৰি আছে। তেওঁ কোনো ধৰণৰ মাৰ্কেটিং ষ্ট্ৰেটেজি নাজানে, তেওঁ কোনো ধৰণৰ চেলছ ষ্ট্ৰেটেজি নাজানে, কেৱল জানিছে যে কেইটামান টকা আনি লগাইছে, ৰুম এখন সৰু টাউনত এখন দোকান মানে ৰুম এটা ভাড়া লৈছে বা নিজৰ এটা ৰুম আছে, তাতে গৈ এখন দোকান বনাইছে, কেইটামান মানে বস্তু অৰ্গেনাইজ কৰাৰ কাৰণে ৰেক কেইটামান ৰাখিছে, তাত কিছুমান গ্ৰ'চাৰী ষ্ট'ৰ খুলিছে বা কাপোৰৰ দোকান খুলিছে বা ষ্টেচনাৰী দোকান খুলিছে বা কছমেটিক এণ্ড গিফ্টৰ আইটেমছৰ দোকান খুলিছে, এনেকুৱা ধৰণৰ কিছুমান বস্তু খুলিছে। আৰু এইবিলাক খুলি তেওঁ দিনটো কাষ্টমাৰৰ কাৰণে অপেক্ষা কৰি থাকে, তেওঁৰ ফুটফলছৰ কাৰণে অপেক্ষা কৰি থাকে আৰু নিজাকৈ কোনো ধৰণৰ একো ষ্ট্ৰেটেজি নকৰে। সেই ধৰণৰ বিজনেছেছবিলাকৰ কাৰণে আজিৰ ভিডিঅ'টো স্পেচিফিকেলি বনাই দিছোঁ। ভালদৰে চাব আপোনালোকে কেনেকৈ, যদি আপোনালোকে এই ধৰণৰ বিজনেছ চলাই আছে য'ত আপোনালোকে কোনো ধৰণৰ চেলছ এণ্ড মাৰ্কেটিং ষ্ট্ৰেটেজি আপোনালোকে নকৰে বা নাজানে, আপোনালোকে কেৱল এটা সৰু এখন দোকান চলাই আছে নিজৰ ঘৰখন চলোৱাৰ বাবে, ৰাতিপুৱা আহে আৰু সন্ধিয়া দোকানখন বা ৰাতি দোকানখন বন্ধ কৰি থৈ গুচি যায়, কেৱল কাষ্টমাৰৰ ফুটফলৰ অপেক্ষাত ৰখি থাকে, নিজা কোনো ষ্ট্ৰেটেজি নাই, সেইসকলৰ কাৰণে আজি ভিডিঅ'টো মই বনাইছোঁ। চ' এতিয়া কথাটো হ'ল কি, মই যিটো প্ৰথমে ক'লোঁ যে কমেণ্টৰ বিষয়ে, চ' কথাটো যেনেকৈ কৈছে যে পাৰে যদি অনলাইন বিজনেছেছবিলাকত মানে বন্ধ কৰি দিব লাগে তেওঁলোকৰ মতে, আৰু তেতিয়াই তেওঁলোকৰ বিজনেছবিলাক চলিব, কাৰণ তেওঁলোকে অনলাইন বিজনেছৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে। সঁচা কথা, অনলাইন যিবিলাক প্লেটফৰ্মছ আছে, যিবিলাক এতিয়া আজি কেইবছৰমানৰ পৰা আমাৰ গাঁৱে ভূঞে সকলো জেগাতে সোমাই পৰিছে, এনেকুৱা ধৰণৰ এই অনলাইন প্লেটফৰ্মছবিলাকে সঁচাকৈ আমাৰ সৰু সৰু দোকানবিলাকক শেষ কৰি পেলাব নেকি? আমি যিবিলাকে নিজৰ কেৱল ঘৰখন চলাৰ বাবে আমি হয়তো বহুতে এনেকৈ দোকান এখন চলাইছোঁ, য'ত আমি হয়তো কিবা এটা মানে চাকৰি বা কিবা এটা বেলেগ এটা আশা মানে বিচাৰি পেলাই নাপায়ো আমি হয়তো দোকান এখন আৰম্ভ কৰিছোঁ, বা আমাৰ এনেকুৱা কোৱালিফিকেশ্যন নাছিলে যাৰ কাৰণে আমি চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰোঁ, আমি এখন দোকান খুলিছোঁ। যিটো ট্ৰেডিশ্যনেলি আজিৰ পৰা কেইবাটাও জেনেৰেশ্যন ধৰি আমাৰ বিজনেছেছবিলাক চলি আহিছিলে, য'ত তেতিয়াৰ দিনত আমাৰ মানে দেউতা ককাহঁতৰ দিনত হয়তো তেতিয়াৰ দিনত এই ধৰণৰ থ্ৰেডছবিলাক নাছিলে, যে এইবিলাক ডিজিটেলাইজেশ্যন, এইবিলাক অনলাইন প্লেটফৰ্মছবিলাক নাছিলে। বাট আমি হয়তো কেইবছৰমান দোকানখন চলাইছোঁ আৰু আমি সেনেকৈ চলাই আহি আছোঁ। আমি দোকানত ৰাতিপুৱা যাওঁ, দোকান খোলোঁ, বহোঁ আৰু দিনটো আমি অপেক্ষা কৰি থাকোঁ। কিছুমান কাষ্টমাৰ আহে, কিছুমান কথা পাতি কিছুমান বস্তু চাই যায়, আকৌ কিছুমানে কিনে, কিছুমানে নিকিনে, সৰু সুৰাকৈ আমি চলাই আছোঁ বিজনেছটো। এতিয়া কথাটো হ'ল কি, এনেকুৱা ধৰণৰ বিজনেছ অনাৰ যদি আপুনি হয়, আজিৰ ভিডিঅ'টো খুব ভালদৰে চাব যে আপুনি কেনেকৈ আপোনাৰ মাইণ্ডছেট লেভেলটো চেঞ্জ কৰি পেলাই আপোনাৰ বিজনেছটোক জাষ্ট এটা ছাষ্টেইনেবল লেভেলৰ, জাষ্ট এটা ছাৰ্ভাইভেল মুডৰ বিজনেছৰ পৰা কেনেকৈ গ্ৰ'থ মাইণ্ডেড মেণ্টেলিটিত আপুনি আপোনাৰ বিজনেছটো, যেনেকৈ আপোনাৰ অনলাইন প্লেটফৰ্মছৰ যিবিলাক অনাৰ্ছ আছে, যিবিলাক ডাঙৰ বিগ প্লেয়াৰ্ছবিলাক আছে, তেওঁলোকৰ লেভেলৰ থিংকিংবিলাক, সেই লেভেলৰ মাইণ্ডছেটবিলাক কেনেকৈ ডেভেলপ কৰিব পাৰিব, আৰু কেনেকৈ আপোনাৰ বিজনেছটোক নট অনলি ছাৰ্ভাইভ বাট কেনেকৈ আপোনাৰ বিজনেছটোক চলাই নিব পাৰিব কম্পিটিশ্যন কৰি,
তাৰ ওপৰতে এই ভিডিঅ'টো বনাই দিছোঁ। তো ভালদৰে এই ভিডিঅ'টো চাব। যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিয়ক। মই ৰেগুলাৰলি এনেকুৱা ধৰণৰ ভিডিঅ'জবিলাক ফেচবুকত লং ভিডিঅ'জ ৰূপত দি থাকোঁ, ইউটিউবত দি থাকোঁ। যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কমপ্লিটলি বিজনেছ ৰিলেটেড মই টপিকছবিলাকৰ ওপৰতে কথা পাতি থাকোঁ আৰু বহুতখিনি ইম্পৰ্টেণ্ট ভিডিঅ'জ মই অলৰেডি পাব্লিছ কৰিছোঁ, য'ত আমাৰ মিডিয়াম ছেগমেণ্টছৰ যিবিলাক বিজনেছেছ আছে, য'ত আমি ষ্ট্ৰাগল কৰিছোঁ অপাৰেশ্যনেল লেভেলত কেনেকৈ চলাব পাৰোঁ, সেইবিলাকৰ কাৰণে হয়তো মই কিছুমান ভিডিঅ'জ অলৰেডি বনাই দিছোঁ। আজিৰ বিজনেছটো স্পেচিফিকেলি যিবিলাক একেবাৰে ছাৰ্ভাইভেল মুডৰ বিজনেছত আছে, য'ত হয়তো ফুটফল যদি কালি পৰহি বা কেইদিনমান নাই, হয়তো বিজনেছটো বন্ধ হৈ যাব পাৰে, সেই লেভেলৰ বিজনেছৰ কাৰণে এই ভিডিঅ'টো বনাই দিছোঁ। চ' কমপ্লিটলি আপোনালোকে ভিডিঅ'টো চাওক, শেষলৈকে চাওক। যদি আপোনালোকে এখন দোকান চলাই আছে, যদি আপোনালোকে এখন সৰু হোটেল চলাই আছে, যদি আপোনালোকে এটা সৰু ৰেষ্টুৰেণ্ট চলাই আছে বা চেলুন চলাই আছে বা পাৰ্লাৰ চলাই আছে, যি ধৰণৰ বিজনেছ নহয়, আপুনি অকলে যদি তাত কৰি আছে বা আপোনাৰ এজন বা দুজন আপোনাৰ এমপ্লয়িজ আছে, আপুনি কেৱল নিজৰ ঘৰখন চলাৰ বাবে আপুনি যদি বিজনেছ কৰি আছে, দোকানখন চলাই আছে আপোনাৰ, তেতিয়াহ'লে বহুত ভালদৰে মন দি শুনিব। আপোনালোকে বহুতে কৈ আছে যে অনলাইন প্লেটফৰ্মছবিলাকক বন্ধ কৰি দিব লাগে, যিটো কেতিয়াও হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ এই অনলাইন প্লেটফৰ্মছবিলাকৰ কাৰণে একচুৱেলি যিবিলাক আমাৰ ইউজাৰ্ছবিলাক আছে ন, যিবিলাকে বস্তুবিলাক ইউজ কৰে, এইবিলাকৰ কাৰণে বহুত কনভিনিয়েণ্ট। আপোনালোকে বুজিবলৈ চেষ্টা কৰক। বিজনেছ এটা ষ্ট্ৰেটেজি হয়, যিকোনো এটা বিজনেছ ষ্ট্ৰেটেজি হয়। আৰু এই বিজনেছ, এই ব্যৱসায়টো আজিৰ যুগৰ নহয়। এই ব্যৱসায়টো যেতিয়াৰ পৰা আপোনালোকে যদি ভালদৰে চায়, আজিৰ পৰা যদি হিষ্ট্ৰী যদি চায় আপোনালোকে, এই ব্যৱসায়বিলাক বহুত আগৰ পৰাই জড়িত হৈ আছে প্ৰশাসন ব্যৱস্থাটোৰ লগত, ৰাজতন্ত্ৰৰ লগত। যেতিয়া ৰজা আছিলে, ৰজাৰ তেতিয়া কিছুমান বেপাৰ বাণিজ্য কৰা কিছুমান তেওঁলোকৰ মানুহ আছিলে, আৰু এই মানুহবিলাকে ৰজাক ৰেভিনিউ দিছিলে, হাই লেভেলৰ ৰেভিনিউ দিব পৰা, জেনেৰেট কৰি দিব পাৰিছিল। তেওঁলোকে এখন বেলেগ ৰাজ্যত গৈ পেলাই কিছুমান ব্যৱসায় বাণিজ্য কৰিছিলে, তাৰ পৰা ৰজাবিলাকক ৰেভিনিউ আনি দিছিলে, যাৰ বাবে ৰজাই নিজৰ ৰাজতন্ত্ৰটো চলাবৰ বাবে সহজ হৈছিলে। গতিকে এই ব্যৱস্থাটো, আমাৰ প্ৰশাসন ব্যৱস্থাটো যেতিয়াৰ পৰা হৈছিলে, তেতিয়াৰ পৰাই এই বিজনেছৰ তাৰ লগত এছ'চিয়েট হৈ আছে। আৰু সেই তেতিয়াৰ দিনৰ ব্যৱসায়, যেতিয়া আজিৰ পৰা 200, 300, 500, 1000, 2000 বছৰ আগৰ আপুনি যে হিষ্ট্ৰীবিলাক চায়, ৰজা আৰু বেপাৰ দুয়োটাই এটা মানে একে টাইপৰ, মানে এটা মানে এইটো সেইটোৰ লগত জড়িত বস্তু আছিলে। ঠিক সেইদৰে আজিৰ অনলাইন যিটো প্লেটফৰ্ম আছে, এইটো এটা প্লেটফৰ্ম হয়, চলাই আছে ডাঙৰ ডাঙৰ আপোনাৰ কিছুমান বিগ বিগ কোম্পানী কিছুমান আছে, বহুত টকা আছে, যাৰ হাই লেভেলৰ গভৰ্ণমেণ্টৰ লগত লিংক আপ আছে। তো আপুনি বা আপোনাৰ বা মোৰ নিচিনাক বহুত মানে চিঞৰিবলৈ এই প্লেটফৰ্মবিলাক আমি বন্ধ কৰিব নোৱাৰোঁ। আৰু কিয় নোৱাৰোঁ? এই বস্তুবিলাকে সুবিধা দি আছে আমাৰ ইউজাৰ্ছবিলাকক, যিবিলাকে অনলাইন প্লেটফৰ্মছবিলাক ইউজ কৰিছে। ভাবক, তেওঁলোকে ঘৰলৈ আহি বস্তু দি যায়। আপুনি মই দোকানত যিটো বস্তু আমি ভাবোঁ যে আমি এই বস্তুটো আমি যিমানত বিক্ৰী কৰিব যাওঁ, কাষ্টমাৰবিলাক কৈছে এই প্ৰডাক্টছবিলাক আমি অনলাইনত আমি ঘৰতে পাওঁ আৰু আমি কমতে পাওঁ, তো মই দোকানত কিয় কিনিব যাওঁ? দোকানত গ'লে দোকানীজনে দাম কমাই নিদিয়ে, দোকানীজনে ভালদৰে ব্যৱহাৰ নকৰে। শুনিছে নিশ্চয় এইবিলাক কথা। য'ত অনলাইনত গৈছে, কিবা এটা বস্তু ডিফেক্ট পাইছে, ৰিটাৰ্ণ কৰিব কোৱাৰ লগে লগে ৰিটাৰ্ণ হৈ যায়, কোনো ধৰণৰ কুৱেশ্যনছ নকৰে। দোকান এখনত যেতিয়া বস্তু এটা লৈ পেলাই ৰিটাৰ্ণ কৰিব যাব, দোকানীজনে বহুত কিবা কাহিনী ক'বলৈ ধৰে। কিয় দোকানত কিনিব যাব মানুহে? চ' কেৱল আপোনালোকে যদি কেৱল ইম'চনেলি আপোনালোকে যদি কৈ থাকে যে কেৱল অনলাইন প্লেটফৰ্মছটো বন্ধ কৰি দিব লাগে, নহ'লে আমাৰ বিজনেছবিলাক বন্ধ হ'ব, সেইটোতো কেতিয়াও নকৰে ন। কাৰণ ৰেভিনিউ চ'ৰ্চটো আপুনি কিমান ৰেভিনিউ চ'ৰ্চ দি আছে গভৰ্ণমেণ্টক, বা আপোনাৰ নিচিনা বহুত কেইজনে মিলি কিমান ৰেভিনিউ চ'ৰ্চেছ দি আছে। এটা কথা হয় যে এমপ্লয়মেণ্ট চ'ৰ্চেছ দি আছে, গভৰ্ণমেণ্টে নিজৰ মাজৰ মানুহখিনিক এমপ্লয়মেণ্টটো দিব লগা হোৱা নাই, কাৰণ নিজাকৈ আপোনালোকে বহুত ডাঙৰ কাম কৰি আছে। বিজনেছ এখন দি পেলাই, এটা দোকান দি পেলাই এখন বিজনেছ দিলে বহুত ডাঙৰ কাম কৰিছে। আপোনাৰ নিজৰ পৰিয়ালটো চলাই আছে, আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি চলি আছে। গতিকে আপোনালোকক মই চেলুট কৰোঁ। আপোনাৰ যিটো কাৰেজ লৈ, যিটো মানে সাহস লৈ পেলাই আজিৰ যুগত আপোনাৰ বিজনেছ কৰিব আগবাঢ়ি আহিছে, নিজৰ লগতে এখন দুখন ঘৰক চলাই আছে, আপোনালোকক সঁচাকৈ মই চেলুট কৰোঁ। বাট কথাটো হৈছে যে বুজিবলৈ চেষ্টা কৰক। আপোনালোকে বা আমি যিমানে নিচিৰোঁ কিয়, কেতিয়াও আমাৰ এই অনলাইন প্লেটফৰ্মছবিলাক বন্ধ নহয়। আমি কি কৰিব লাগিব, যেনেকৈ অনলাইনত কম্পিট কৰাৰ কাৰণে আমিও অনলাইনত আহিব লাগিব।
কাৰণ আজিকালি আপুনি চাব মই বিশেষকৈ চাই থাকোঁ যেতিয়া মই বজাৰত যাওঁ যেতিয়া মই ইফাল ইফাল ঘূৰি থাকোঁ তো মই দোকানীবিলাকৰ ব্যৱহাৰবিলাক চাই থাকোঁ মই দেখোঁ বহুত দোকানীয়ে যেতিয়া কাষ্টমাৰ নাথাকে ন মোবাইলটো তেওঁলোকে চুই থাকে মোবাইলটোত ৰিল চাই থাকে মই দেখোঁ যেতিয়া ট্ৰেইন এখনত যাওঁ তেতিয়া মই দেখোঁ যে প্ৰায়ভাগ মানুহে কথা পতাৰ বাহিৰে মেক্সিমাম মানে নিজৰ মোবাইলটোৰ লগত ব্যস্ত মই দেখোঁ যেতিয়া এজন ই ৰিক্সা চালকে এটা ষ্টেণ্ডত ৰখি থাকে আৰু যেতিয়া কোনো ধৰণৰ গ্ৰাহক নাহে বা তেওঁৰ তাতে কোনো ধৰণৰ পেচেঞ্জাৰ নাহে তেওঁ মোবাইলটো চাই থাকে মই দেখোঁ যেতিয়া এজন ৱাৰ্কাৰে কামৰ মাজত জিৰণি ল'বলৈ চেষ্টা কৰে তেতিয়া তেওঁ মোবাইলটো লৈ পেলাই মোবাইলটোত ৰিল স্ক্ৰল কৰি থাকে ঠিক সেইদৰে মই যিমান ধৰণৰ মানুহ দেখিছোঁ যি অকণমান সময় ৰেষ্ট লৈ বা বহিবলৈ ধৰে কামৰ মাজতে কেৱল মোবাইলটোৰ লগত ব্যস্ত হৈ থাকে আকৌ বেলেগৰ ৰিলছবিলাক চাই থাকে ৰিল চাই বা কিবা বেলেগ চাই ফেচবুক চাই ইউটিউব চাই মুঠতে তেওঁ নিজৰ মোবাইলটোৰ লগতে জড়িত হয় আপোনালোক ব্যৱসায়ীবিলাকো আজি ডিজিটেল মাধ্যমেদিয়ে মোৰ ভিডিঅ'টো চাই আছে চ' বুজক যে আজিৰ যুগটো হৈছে ডিজিটেলাইজ আপোনালোকে যেনেকৈ লোহাক কাটিবলৈ লোহা লাগিব ঠিক সেইদৰে আপোনালোকে অনলাইন প্লেটফৰ্মছবিলাকৰ লগত কম্পিট কৰিবলৈ নিজেও অনলাইনত আহিব লাগিব তো আপোনালোকে নিজৰ বিজনেছত আপোনালোকে য'ত যেতিয়া কাষ্টমাৰ নাই য'ত আপোনালোকে কেৱল ফুটফলছৰ ওপৰত ডিপেণ্ডেণ্ট হয় আপোনালোকে বেলেগ কোনো ধৰণৰ ষ্ট্ৰেটেজি নাই মানে চেলছ এণ্ড মাৰ্কেটিঙৰ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফ্ৰী টাইমত কিয় মোবাইলত ৰিল স্ক্ৰল কৰি থাকে কিয় আপোনালোকে নিজৰ কাৰণে আপোনালোকে ডিজিটেল মাৰ্কেটিঙৰ কামত কিয় আগ নাবাঢ়ে কিয় আপোনাৰ দোকানৰ নামত এটা ফেচবুক পেজ নাই কিয় আপুনি আজিলৈকে হোৱাটছআপ বিজনেছটো আপুনি ইনষ্টল কৰি পেলাই নিজৰ বিজনেছৰ প্ৰডাক্টছবিলাক মেইন প্ৰডাক্টছবিলাকৰ এটা কেটলগ আজিলৈকে আপোনালোকে বনাব পৰা নাই আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰাম বা আপোনাৰ ইউটিউবতো এইবিলাক চাই থাকে ৰিলবিলাক চাই থাকে চিনেমা মুভিৰ ক্লিপছবিলাক চাই থাকে কিন্তু কিয় নিজৰ নামত হোৱাটছআপ বিজনেছটো ইনষ্টল কৰি পেলাই নিজৰ প্ৰডাক্টৰ কেটলগখিনি আপলোড কৰা নাই আজিলৈকে কেৱল মানুহ আহি পেলাই আপোনালোকৰ তাতে দৰ দাম কৰিব বস্তু কিনিব আৰু গুচি যাব এনেকৈ ভাবিছে এনেকৈ নচলে আৰু বিজনেছ আপোনালোকে নিজকে চেঞ্জ কৰক মেণ্টেলিটিটো চেঞ্জ কৰক কেৱল এইটোৱে নাভাবে যে অনলাইন বিজনেছটো গভৰ্ণমেণ্টে আপোনালোকৰ কাৰণে বেন কৰি দিব তো তেতিয়া আপোনালোকৰ বিজনেছেছবিলাক চলিব এতিয়া নিজকে সলনি কৰক অনলাইনৰ টাইমত আপোনালোকে অনলাইন লেভেলত আহক মই বাৰে কৈছোঁ ইয়াৰ আগত বহুতকেইটা ভিডিঅ' আছে ভিডিঅ' মাৰ্কেটিঙৰ ওপৰত ভিডিঅ' মাৰ্কেটিং কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ক নিজৰ প্ৰডাক্টছবিলাক দেখুৱাওক আপোনাৰ দোকানত কি বস্তু আছে এটা ইউটিউব চেনেল খোলক তাত দেখাই যাওক না এটা ফেচবুক পেজ বনাওক আপোনাৰ বিজনেছৰ নামত তাত আপোনালোকে প্ৰমোট কৰক আপোনাৰ দোকানত যেতিয়া অফলাইন মানুহ আহিব তেওঁলোকৰ দ্বাৰা সেই পেজটো লাইক কৰক ইভেঞ্চুৱেলি আপুনি যেতিয়া ডেইলি আপুনি কেটলগ প্ৰডাক্টছবিলাক দি থাকিব হোৱাটছআপত সেই মানুহবিলাকৰ পৰা অৰ্ডাৰ লোৱাৰ ব্যৱস্থা কৰক যিজন মানুহে আহিব অকণমানটো কনভিনিয়েঞ্চ কৰি দিয়ক না অনলাইন প্লেটফৰ্মছবিলাকৰ হাতত যিটো বস্তু আছে আপোনালোকৰ এটা অস্ত্ৰ আছে সেইটো হৈছে ইম'শ্যন সেইটো হৈছে পাৰ্চনেলাইজ টাচ যিটো সেই মাছ মিডিয়া অনলাইন প্লেটফৰ্মছে কেতিয়াও দিব নোৱাৰে আপোনালোকৰ হাতত লোকেশ্যন এডভান্টেজ আছে আপোনালোকৰ হাতত ৰেডি টু মানে বস্তু লগতে আছে য'ত প্লেটফৰ্মছত আজি অৰ্ডাৰ দিলে হয়তো আহোঁতে টাইম লাগিব বাট আপোনাৰ হাতত ৰেডি আছে আপোনাৰ দোকানত বস্তু ৰেডি আছে কেৱল গ্ৰাহকে গম নাপায় যে আপোনাৰ ওচৰৰ মানুহজনে গম নাপায় যে আপোনাৰ দোকানত এই বস্তুটো আছেনে নাই কিন্তু এমাজনত বা ফ্লিপকাৰ্টত চাৰ্চ কৰি পেলাই বিচাৰিব আৰু চাব যে তাত প্ৰডাক্ট আছে ছেইম প্ৰডাক্ট আপোনাৰ তাতো আছে কাৰণ আপোনাৰ সেই মানুহজন যিজন কাষ্টমাৰে আপোনাৰ তাতে হয়তো আহি পেলাই বস্তু বিচাৰি এবাৰ আহিছিলে দুবাৰ আহিছিলে আপুনি তেওঁক কেতিয়াও টাৰ্গেট নকৰিলে ৰিটাৰ্গেট নকৰিলে তেওঁৰ আপুনি ফোন নম্বৰটো কালেক্ট নকৰিলে তেওঁৰ হোৱাটছআপ নম্বৰটো কালেক্ট নকৰিলে সৰু গিফ্ট দিয়ক সৰু কিবা মানুহ আহিছে ভালকৈ গ্ৰিটিংছ কৰক অকণমান পাৰ্চনেলাইজ টাইপত ৰিলেশ্যন বনোৱাৰ কাৰণে চেষ্টা কৰক কাৰণ মানুহ হৈছে এটা ইম'শ্যনেল বস্তু হয় তো আপোনাৰ যদি অকণমান ভাল ব্যৱহাৰ কৰে আপুনি তেওঁৰ নামটো মনত ৰাখক যিজন কাষ্টমাৰ আপোনাৰ তাতে ৰিপিটেডলি আহি থাকে তেখেতৰ নামেৰে তেখেতক সম্বৰ্ধনা জনাওক সৰু গিফ্ট দিয়ক যদি আপুনি এটা চাওক যে মানুহজনে যদি মান্থলি আপোনাৰ পৰা পাৰ্চেছ কৰি আছে এটা এজ এ ট'কেন আপুনি কিবা এটা বস্তুটো দিয়ক এজ এ ফ্ৰী গিফ্ট যে আৰু লগতে জনাব যে আপুনি আমাৰ তাতে ইমান দিন বস্তুটো কিনি আছে কাৰণে আপোনাক এজ এ ফ্ৰী গিফ্ট এটা মই এটা দিছোঁ এজ এ লয়েলটি গিফ্টত আপোনাক এটা কিবা এটা দিছোঁ সৰু ষ্ট্ৰেটেজি লাগিব আপোনাৰ বিজনেছত আপোনাক ছাষ্টেইন কৰিবলৈ আপোনাৰ বিজনেছত ছাৰ্ভাইভ কৰিব লাগিব এই ডাঙৰ অনলাইন প্লেটফৰ্মছবিলাকৰ লগত যুঁজিবলৈ হ'লে সদায় এনেকুৱা মাৰ্কেটিং নাথাকে আহি থকা যিবিলাক জেনেৰেশ্যন আছে ন আপুনি চাওক আজি যিবিলাক বাচ্ছাবিলাক আছে ন জন্মৰ পৰা মোবাইল বিচাৰে
আজিৰ পৰা 10 বছৰ পিছত 20 বছৰ পিছৰ মাৰ্কেটিং বিজনেছবিলাক কি হ'ব এই অফলাইন লেভেলৰ বিজনেছবিলাক হয়তো নিটিকিবই মোটামুটি সময়লৈকে ষ্ট্ৰেটেজিলৈকে কিয় বহি থাকে এতিয়াৰ পৰা এডভান্টেজেছ লওক আপুনি এমাজন ফ্লিপকাৰ্টৰ নিচিনা আপোনাক চেলো নালাগে আপোনাক সৰু দোকান আপোনাক সৰু চেল লাগে বাট যদি আপোনাৰ মাৰ্কেটিং আৰু চেলছৰ প্ৰব্লেমটো যদি ছল্ভ হৈ যায় ন আজি আপুনি এখন দোকান খুলিছে কালি সেম এখন দোকান আৰু বেলেগ এটা জায়গাত খুলিব পাৰিব পৰহি আৰু এখন বেলেগ এটা জায়গাত খুলিব পাৰিব তাৰপিছত আৰু এটা বেলেগ এটা জায়গাত খুলিব ইভেন্টুৱেলি আপুনি ষ্ট'ৰ চেইন অফ ষ্ট'ৰ খুলিব পাৰিব যদি ষ্ট্ৰেটেজি থাকে আপোনাৰ লগত যদি আপুনি চেলছ আৰু মাৰ্কেটিঙৰ ট্ৰিক্সবিলাক ট্ৰেক কৰিব পাৰে সেইকাৰণে কৈছোঁ ভিডিঅ' মাৰ্কেটিং কৰা আপোনাৰ যি প্ৰডাক্ট আছে না তাৰ ভিডিঅ' বনোৱা ব্যৱস্থা কৰক না ভিডিঅ' মাৰ্কেটিঙৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ চাওক কেনেকৈ কণ্টেণ্ট দিব কি ক'ব কি ক'ব লাগিব কেনেকৈ ক'ব লাগিব নিজৰ প্ৰডাক্টটোৰ বিষয়ে কওক না মানুহে অথেণ্টিচিটি বিচাৰে মানুহে জেনুইন বস্তু এটা বিচাৰে জেনুইন মানুহ এজনৰ লগত ডিল কৰিব বিচাৰে সেই ক্ৰছ প্লেটফৰ্ম বা যিবিলাকত মানে কোনো ধৰণৰ টাচ এণ্ড ফিল নাথাকে সেনেকুৱা ধৰণৰ বস্তুত মানুহে যাব নিবিচাৰে বাট আমি নিজকে কাষ্টমাৰৰ পৰা আঁতৰাই ৰাখি আছোঁ চ' আপোনালোকক মই কিছুমান ষ্ট্ৰেটেজি দি আছোঁ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ষ্ট্ৰেটেজি যদি আপোনালোকে অনলাইনে একোৱেই নাজানে অনলাইনত আহিবৰ কাৰণে ট্ৰাই কৰক ফেচবুক পেজ খোলক এটা ইউটিউব চেনেল খোলক এটা হোৱাটছআপ বিজনেছ একাউণ্টটো খোলক তাত কেটলগছ লগাওক আপোনাৰ প্ৰডাক্টত মানুহবিলাকক মেছেজ কৰক মানে ষ্টেটাছ লগাওক আপোনাৰ হোৱাটছআপত আপোনাৰ কি নতুন প্ৰডাক্টছ আহিছে লগতে আপোনাৰ দোকানখনক সজীৱ কৰি ৰাখক একেবাৰে নিট এণ্ড ক্লিন কৰি ৰাখিব খুব ভাল চেণ্টেড ধূপ লগাব যাতে মানুহ অহাৰ লগে লগে আপোনাৰ তাতে এটা মানে ফিল এটা পায় যে এইখন দোকানত মই এণ্ট্ৰি কৰাৰ লগে লগে এটা মানে হয়তো এটা ৰুম মানে ফ্ৰেছনাৰ এটা মাৰিলে বা এটা ভাল চেণ্টেড ধূপ এটা লগাই দিলে যাৰ বিনিময়ত মানে মানুহৰ একচুৱেলি কি হয় ন এইবিলাকে আপোনাৰ চেঞ্চবিলাকক ট্ৰিগাৰ কৰে যেতিয়া এই চিমিলাৰ মানে এই সুগন্ধটো তেওঁ যেতিয়া পাব বেলেগ এটা জেগাত আপোনাৰ দোকানলৈ মনত পৰিব ভালকৈ লাইটিং কৰক যদি লেতেৰা পেতেৰা আছে চাফা কৰক অকণমান কালাৰ চালাৰ লগাই দিয়ক চাইনেজখন ভালকৈ বনাওক ডিছপ্লেটো ভালকৈ বনাওক এটা আৰু স্পেচিফিকেলি আপোনালোকৰ দোকানত এটা ডিছপ্লে কাউণ্টাৰ বনাব এটা সৰু ছেকশ্যন এটা বনাব য'ত হয়তো হ'ব পাৰে 3x4 হ'ব পাৰে 2x4 হ'ব পাৰে 5x6 হ'ব পাৰে যিমান আপোনাৰ জেগা আছে এটা ৱাল লওক সেই ৱালটোত আপুনি এটা এৰিয়া লওক এইটো আপোনাৰ ডিছপ্লে এৰিয়া হ'ব এই এৰিয়াটোত আপুনি সদায় ৰেগুলাৰলি আপুনি চেঞ্জ কৰি থাকিব যে আজিৰ স্পেচিয়েল প্ৰডাক্ট হৈছে মোৰ এইখিনি প্ৰডাক্টত আপুনি তাত ৰাখক তাত সৰু কিবা দিয়ক না গিফ্ট যে ছাপ'জ আপোনাৰ 10 টকীয়া বিস্কুট এক পেকেট লৈছে এটা এটকীয়া চকলেট এটা দি দিয়ক তাক ডিছপ্লে কাউণ্টাৰৰ পৰা যি প্ৰডাক্ট আপুনি উঠাব ইয়াৰ ভিতৰত মানে বস্তুটো কি মানুহক অলপ ইণ্টাৰেষ্টিং কৰক ডিছপ্লে কাউণ্টাৰত কিছুমান বস্তু ৰাখি দিয়ক আপুনি চাৰ্ফৰ পেকেট আপোনাৰ যদি গ্ৰ'চাৰী দোকানত চাৰ্ফৰ পেকেট ৰাখক কিবা ফ্ল'ৰ ক্লিনাৰ ৰাখক কিবা বিস্কুট ৰাখক কিবা বেলেগ ৰাখক সেই বস্তুৰ ভিতৰত যদি কিবা এটা কিনে এটা একেবাৰে সৰু লেভেলৰ চকলেট এটাই গিফ্ট দিলে এখন ৰুমাল এখনে গিফ্ট দিলে কিবা এটাই দিলে বা তাতকৈ বেটাৰ আপোনালোকে যদি আপোনাৰ ওচৰৰ কিবা এটা ৰেষ্টুৰেণ্ট আছে আপোনাৰ ওচৰত কিবা এটা যদি আপোনাৰ ৰিলেটেড বিজনেছ এটা আছে টাই আপ কৰি লওক দুয়োটাৰে ক্ৰছ প্লেটফৰ্ম এটা মানে আপোনালোকৰ এটা মাৰ্কেটিং হৈ যাব য'ত যদি আপোনাৰ পৰা আৰু সেই দোকানৰ পৰা যদি তেওঁ পাৰ্চেছ কৰে কিবা এটা আপোনালোকে কমন গিফ্ট এটা দিব মিলি পেলাই দুয়োজনে ডাঙৰ বিগ প্লেটফৰ্মছবিলাকত কি হয় তেওঁলোকে প্লেটফৰ্মছটো বনাইছে বেলেগে আহি প্ৰডাক্ট বেছি আছে তেওঁলোকৰ ডেলিভাৰী পাৰ্টনাৰ্ছবিলাক বেলেগ হয় জাষ্ট এটা ইক'চিষ্টেম বনাই দিছে যেনেকৈ ইউটিউবে এটা ইক'চিষ্টেম বনাই দিছে যে কোনোবা বেলেগে ভিডিঅ' বনাব বেলেগে চাব এড ইউটিউবে নিজৰ প্লেটফৰ্মত চলাব দিব বেলেগক ৰেভিনিউ এটা জেনেৰেট হ'ব পাৰ্টনাৰশ্বিপ বেচিছত ক্ৰিয়েটৰ্ছবিলাকক পইচা দিব আৰু নিজে পইচা ৰাখিব অনলাইন প্লেটফৰ্মছবিলাকে কি কৰিছে এটা প্লেটফৰ্ম বনাই দিছে কোনোবাই আহিছে তাত মাল বিকিব আহিছে কোনোবাই তেওঁলোকে সেই মালবিলাক নি পেলাই ডেলিভাৰী দিয়াৰ দায়িত্ব লৈছে কোনোবাই সেই প্লেটফৰ্মছবিলাকতে আকৌ মাৰ্কেটিং কৰি আছে পইচা লগাই এড চলাই আছে গতিকে এইকাৰণে কৈছোঁ আপোনালোকেও নিজকে কেৱল সীমাবদ্ধ নাৰাখিব নিজৰ দোকানখনতে ওচৰ পাজৰৰ যিকেইখন দোকান আছে সকলোৱে গোট হওক যদি কাৰোবাৰ লগত যুঁজিব বিচাৰে ন অকলে কেতিয়াও যুঁজিব নোৱাৰে
সকলোৱে অফলাইন আপোনালোকে একলগে হৈ পেলাই গ্ৰুপ খোলক ফেচবুকত, মানুহবিলাকক এড কৰক। আপোনালোকৰ যিবিলাক দোকানত আহে ক্ৰছ প্লেটফৰ্ম আপোনালোকে আপোনালোকৰ পেজবিলাকত যদি আপোনাৰ পেজত লাইকছ আহে, কমেণ্টছ আহে, আপুনি আপোনাৰ লগত যিখন দোকান আছে তেওঁৰ এবাৰ প্ৰমোশ্যন কৰি দিয়ক, তেওঁ আপোনাৰ প্ৰমোশ্যন কৰিব। কাষ্টমাৰবিলাক ঘূৰি ফুৰি আপোনালোকৰ লগতে থাকিব। যদি পচিবল হয় ডেলিভাৰী দিয়ক, ফ্ৰী হোম ডেলিভাৰী দিয়ক। একচুৱেলি ফ্ৰী হোম ডেলিভাৰী বুলি কোনো বস্তু নাই। মানুহে এতিয়াও ওলাই যায় দোকানত বস্তু কিনিবৰ কাৰণে খুবেই ইচ্ছা কৰে। যদি নকৰিলেহেঁতেন ন, তেতিয়াহ'লে মানুহে ইমান এখন চিনেমা এটা কি এটা ভিডিঅ'ই হয়, ছেম ভিডিঅ' এটা মোবাইলত চাব পাৰে, ঘৰত টিভি লগাই চাব পাৰে বহি পেলাই। কিন্তু সেই এটা ভিডিঅ' এটা চিনেমা হলত গৈ পেলাই নিজৰ সময় খেদাই পেলাই ইমান টকাৰ টিকেট লৈ পেলাই একেই ভিডিঅ' চাবৰ কাৰণে কিয় যায়? কিবা এটা এক্সপিৰিয়েঞ্চ পায়, কিবা এটা মানে ফিল এটা পায়, এটা ইম'শ্যন এটা আছে চিনেমা চোৱাৰ। ঠিক সেইদৰে মানুহে ওলাই ফুৰি ভাল পায়। চাওক কিমান আজিৰ যুগত গোটেইটো আমাৰ যিমান ট্ৰেভেল ডেষ্টিনেশ্যনছ আছে তাত কিমান ধৰণৰ মানুহ আছে। চ' মানুহ একচুৱেলি ঘৰৰ ভিতৰত সীমাবদ্ধ হৈ থাকিব নিবিচাৰে, মানুহে ওলাব বিচাৰে। সেইজন মানুহক আপুনি সুধিব যিজন মানুহে ঘৰৰ ভিতৰত দিনটো সোমাই থাকে। বেলেগক নালাগে, আপুনি আপোনাৰ নিজৰ ৱাইফক সুধিব যদি তেওঁ হাউচ ৱাইফ হয়, তেওঁ কিমান মন যায় ওলাই যাবৰ বাবে। চ' মানুহ ওলাই যাবৰ কাৰণে খুব ইচ্ছা কৰে, শ্বপিং কৰিবৰ কাৰণে খুব ইচ্ছা কৰে। চ' এইবিলাক মিথছ হয় যি আমি ঘৰত আহি পেলাই মানে কনভিনিয়েণ্টলি প্ৰডাক্ট আমাক দি থৈ যায়, এনেকুৱা একো নাই। মানুহ ওলাই যায় কিনিব বিচাৰিব, আপোনাৰ ওচৰ পাজৰ মানুহে আহি আপোনাৰ তাতে কিনিব বিচাৰিব। জাষ্ট ষ্ট্ৰেটেজিবিলাক আপোনালোকেওতো লগাওক। দীঘলীয়া হৈ গৈ আছে ভিডিঅ'টো, লং ভিডিঅ' আছে, বহুতকেইটা ষ্ট্ৰেটেজিজ আছে। আজি ভিডিঅ'টোতে কৈ দিম বুলি ভাবিছোঁ, লং হ'লেও চাব গোটেই ভিডিঅ'ছটো। আজিকালি মানুহবিলাক ধৈৰ্য নাই, আৰু বিশেষকৈ যিসকল ব্যৱসায় আছে ন, অকণমান ধৈৰ্য ধৰি আপোনালোকে ভিডিঅ'ছবিলাক চাওক। আপোনালোকৰ কামত অহা ভিডিঅ'ছবিলাক মই বনাই দি আছোঁ, ষ্ট্ৰেটেজি দি আছোঁ কথা কোৱাৰ মাজতে। যেনেকৈ ক'লে এটা ডিছপ্লে কাউণ্টাৰ খুলিব লাগে, ফ্ৰেছ ৰেগুলাৰলি চেঞ্জ কৰি থাকিব ডিছপ্লে কাউণ্টাৰটোত, সদায় প্ৰডাক্ট চেঞ্জ কৰি থাকিব। মানুহে আহিলে মানে সেই ডিছপ্লে কাউণ্টাৰটো চাবৰ কাৰণে ইচ্ছা কৰিব আপোনাৰ। আজি কি বস্তু লগাইছে নতুন, আজি আচ্ছা এইটো এটা চকলেট পাইছোঁ, এইটোত এটা কিবা এটা মানুহৰ মানে এটা মানে ভাল লাগিব ন মনটো। যদি তেওঁ সেই ডিছপ্লে কাউণ্টাৰৰ বস্তু কিনিব অহা নাই, বেলেগ এটা নিব আহিছে, এনেই ফূৰ্তিতে লৈ গুচি যাব আপোনাৰ পৰা। সৰু প্ৰডাক্ট হয়, আপোনাৰ চেল বাঢ়িলে আপোনাৰ প্ৰফিট বাঢ়িলে, কাষ্টমাৰ ৰিটেইন কৰিলে। প্ৰতিজন কাষ্টমাৰক আপুনি নামেৰে মনত ৰাখিব, আৰু তেওঁলোকক বুজাব, তেওঁলোকক হোৱাটছআপ নাম্বাৰ ল'ব, তেওঁলোকক হোৱাটছআপত আপোনাৰ তেওঁ যিবিলাক বস্তু পাৰচেছ কৰে তেওঁৰ বিহেভিয়াৰবিলাক চাই পেলাই তেওঁক সেনেকুৱা ধৰণৰ বস্তুবিলাক দিয়ক না। আপুনি এনেই মিছামিছি ৰিল চাই কিবা কিবি চাই পেলাই সময় নষ্ট কৰাতকৈ তেওঁক দুটামান হোৱাটছআপ কৰক না, যে আমাৰ তাতে এইবিলাক বস্তু আহিছে। যি এজৰ হয় আপোনাৰ ৰিলেশ্যনশ্বিপো থাকিলে, আপোনাৰ সেই কাষ্টমাৰজনৰ লগত আপোনাৰ মাৰ্কেটিঙো হ'ল, তেওঁ কিবা এটা বস্তু কিনিব বিচাৰিলে আপোনাৰ তাতে আহিব। নেক্সট ষ্ট্ৰেটেজিটো মই কৈ দিছোঁ, কেইটামান মই কৈ দিলোঁ। দোকানত আপোনাৰ ক্লিনলেছ কৰক, ডিছপ্লে বনাওক, হোৱাটছআপত আপোনালোকে দিয়ক। নেক্সটটো মই কৈ দিছোঁ আপোনালোকে গুগল মাই বিজনেছ বুলি এটা বস্তু আছে, যিসকলে নাজানে গুগল মাই বিজনেছত যাওক, আপোনাৰ বিজনেছটো লিষ্টিং কৰক। কেনেকৈ কৰিব? ইউটিউবত গৈ পেলাই চাই ল'ব, আপোনালোকে খুব ভালকৈ বহুত বস্তু পাই যাব। বহুত চিম্পল বস্তু হয়। গুগল মাই বিজনেছত আপোনাৰ ব্যৱসায়টোৰ বিষয়ে লিষ্টিং কৰক, ফটো তোলক, ৰেগুলাৰলি আপডেট কৰি থাকক। যেতিয়া মানুহে আপোনাৰ ৰিলেটেড কিছুমান প্ৰডাক্ট তাত চাৰ্চ কৰিব না অনলাইনত, আপোনাক গুগলে ফ্ৰী প্ৰমোশ্যন দিব একেবাৰে টপ লেভেলত। যেতিয়া আপুনি গুগল মাই বিজনেছ কৰিব, আপুনি SEO কৰিব নালাগে, আপুনি ফেচবুক এড চলাব নালাগে, আপুনি গুগল এড চলাব নালাগে, এইবিলাক আপুনি এতিয়া যাবই নালাগে। জাষ্ট গুগল মাই বিজনেছত আপোনাৰ লিষ্টিংটো কৰক, ফটো দিয়ক, য'ত ফটো দিব লাগে, ষ্ট'ৰ ফ্ৰণ্টৰ ফটো দিব লাগে, ষ্ট'ৰৰ ভিতৰৰ দিব লাগে, কাষ্টমাৰ এক্সপিৰিয়েঞ্চৰ দিয়ক, কথা পাতক, টেষ্টিমনিয়েল ভিডিঅ'জ বনাওক, কাষ্টমাৰক সোধক যে আপোনাৰ দোকানত আহি কেনেকুৱা পাইছে আপোনাৰ লগত। এই ভিডিঅ'জবিলাক চাৰ্কুলেট কৰক, গুগল মাই বিজনেছত কৰক, আপোনাৰ নিজৰ ইউটিউব চেনেলত কৰক বিজনেছৰ নামত, ফেচবুক পেজটোত কৰা আপোনাৰ নিজৰ বিজনেছৰ নামত। আৰু মানুহৰ লগত আপোনালোকে ৰিলেশ্যনটো বনোৱাৰ কাৰণে চেষ্টা কৰক। খুব হাঁহিমুখীয়া যেনেকৈ কয় ন, যিখন দোকানৰ মানে দোকানীজন হাঁহিমুখীয়া হয়, তেওঁৰ তাতে মানুহ যাবলৈ খুব ভাল পায়। চ' সদায় আপোনালোকে মন থাকক নাথাকক, মন বেয়া লাগক, ঘৰত কিবা আছে, দোকানত অহাৰ পিছত
হাঁহিমুখীয়া হৈ পেলাই কাষ্টমাৰক গ্ৰীট কৰিব, তেওঁৰ নামেৰে গ্ৰীট কৰিব, তেওঁ আপোনাক ভাল পাব, তেওঁৰ লোকেশ্যনটো অকণমান দূৰৰ হয় যদি মনত ৰাখিব যে আপুনি দূৰৰ পৰা আহিছে। আপোনাৰ ব্যৱহাৰে আপোনাৰ বিজনেছক আগবঢ়াই লৈ যাব। চ' এইখিনিয়ে কথা ক'লোঁ। অফলাইনত আপোনালোকে পাৰ্চনেলাইজ ছাৰ্ভিচ দিব পাৰে, যিটো অনলাইন মাৰ্কেটিঙে কেতিয়াও দিব নোৱাৰে। জাষ্ট অকণমান ষ্ট্ৰেটেজি, স্মল লেভেলৰ ষ্ট্ৰেটেজি যিকেইটা কৈ দিছোঁ এইকেইটা ইমপ্লিমেণ্ট কৰক। এতিয়া আপোনাৰ হাতত টকা আহিব, আপোনাৰ হাতত চেল আহিব, আপোনাৰ হাতত টকা আহিব ন, আপোনাৰ হাতত ষ্ট্ৰেটেজি আহিব, আপোনাৰ লগত মানুহ জড়িত হ'ব, আপুনি গুগল এডছ চলাব পাৰিব, আপুনি ফেচবুক এডছ চলাব পাৰিব, আপুনি বেলেগ লেভেলত আমাজনক, ফ্লিপকাৰ্টক, মই আপোনালোকক এনেকুৱা টিপছ কিছুমান দিব পাৰিম। এমাজন বা ফ্লিপকাৰ্টছৰ যিবিলাক এড চলায় ন, তেওঁলোকৰ ওপৰত আপোনালোকে নিজৰ এড চলাব পাৰিব কম বাজেটত। এইবিলাক পিছৰ লেভেলৰ কথা, যিবিলাক মই ৰেগুলাৰলি একচুৱেলি যিবিলাক বিজনেছৰ লগত মই কথা পাতোঁ, একচুৱেলি যিবিলাক বিজনেছ স্মল এণ্ড মিডিয়াম ছেগমেণ্ট বিজনেছেছ আছে, য'ত অকণমান গ্ৰ'থ আছে বাট অপাৰেশ্যনেল এক্টিভিটি মানে প্ৰব্লেমছবিলাক আছে, সেইবিলাক বিজনেছৰ ওপৰত মই ৰেগুলাৰলি একচুৱেলি কথা পাতোঁ। আজিৰ ভিডিঅ'টো মই এই বস্তুটো বনাইছিলোঁ, বেলেগ ভাবি আছিলোঁ, বাট আজিৰ ভিডিঅ'টো সৰু সৰু দোকান যিবিলাক একচুৱেলি ছাৰ্ভাইভেল মুডত আছে সেইবিলাকৰ কাৰণে এই ভিডিঅ'টো মই বনাই দিছোঁ। আপোনালোকে চাই থাকিব, আপোনালোকৰ বিজনেছ গ্ৰ' হ'ব, আপোনালোকৰ বিজনেছ ছাৰ্ভাইভ হ'ব, গ্ৰ' হ'ব। আপোনালোকৰ এদিন সেই লেভেলৰ বিজনেছত আহিব য'ত আপোনালোকৰ নিজৰ 10-15জন এমপ্লয়িজ হ'ব, 2-4খন দোকানৰ চেইন আপোনালোকৰ দোকান হ'ব। তাৰপিছত মোৰ এই যিবিলাক ভিডিঅ' মই অপাৰেশ্যনেল মেনেজমেণ্টৰ ভিডিঅ'জ বনাওঁ, মাৰ্কেটিঙৰ ভিডিঅ'জবিলাক বনাওঁ, চেলছৰ ভিডিঅ'জবিলাক বনাওঁ, এইবিলাকো আপোনালোকে তেতিয়া চাবলৈ মন কৰিব। চ' আশা কৰিছোঁ আৰু লগতে চেলিউট কৰিছোঁ আকৌ এবাৰ, আপোনালোকে বিজনেছৰ নিচিনা ইমান ডাঙৰ বস্তু এটাক আপোনালোকে চলাই আছে, নিজৰ সমাজখনক আপোনালোকে মানে এটা ছাৰ্ভিচ দি আছে। তো আপোনালোকক চেলিউট কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।